নমস্কাৰ বন্ধুগণ, আজি হৈছে 16 নৱেম্বৰ। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সংবাদ আহি পৰিছে। তদুপৰি প্ৰথম কৰি চাওঁ আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ সংবাদসমূহ। প্ৰথমটো খবৰ, ধেমাজিত বিধ্বংসী অগ্নিকাণ্ড, 12খনৰো অধিক দোকান ভস্মীভূত। ধেমাজি জিলাৰ মাছখোৱা চাৰিআলিত শুকুৰবাৰে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইত জাকল মনোহাৰী দোকান, ফাৰ্মাচী, বাচন বৰ্তনৰ দোকানৰ লগতে প্ৰায় 12খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান। দ্বিতীয় সংবাদ, ধেমাজি জিলাৰ মাছখোৱা চাৰিআলিত শুকুৰবাৰে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইত জাকল মনোহাৰী দোকান, ফাৰ্মাচী, বাচন বৰ্তনৰ দোকানৰ লগতে প্ৰায় 12খনৰো অধিক ব্যৱসায়িক দোকান। স্থানীয় ৰাইজে তৎপৰতাৰে জুইৰ মাজৰ পৰা সামান্য সামগ্ৰী ৰক্ষা কৰে যদিও জুইত ছাই হয় কেইবা কোটি টকাৰ সামগ্ৰী। অগ্নিকাণ্ড সংঘটিত হোৱাৰ বহু সময়ৰ পাছত অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় যদিও ইতিমধ্যে জ্বলি শেষ হৈ গ'ল সকলো। তথ্যমতে এখন মনোহাৰী দোকানত সংঘটিত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে। জুই নিৰ্বাপন কৰিবলৈ এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী প্ৰথমে আহে যদিও সেই বাহনখনে জুই নিৰ্বাপিত কৰিবলৈ নোৱাৰাত ধেমাজিৰ পৰা আন এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থললৈ আহে। ইফালে বিত্তৰ মাছখোৱা অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীৰ এয়া স্থান ৰাইজে বহু দিনৰ পৰা দাবী কৰি আহিছে যদিও জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে। বন্ধুগল, পৰৱৰ্তী খবৰটো হৈছে ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানত বিজুতি। ঝাৰখণ্ডৰ পৰা দিল্লী অভিমুখে উৰণৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানখন এক যান্ত্ৰিক বিজুতিৰ সন্মুখীন হয়। ফলত তেওঁৰ দিল্লীলৈ উভতনি যাত্ৰাত কিছু বিলম্ব হয়। প্ৰধানমন্ত্ৰী মোদীৰ বিমানত বিজুতি। ডিজিটেল ডেস্ক। ঝাৰখণ্ডৰ পৰা দিল্লী অভিমুখে উৰণৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানখন এক যান্ত্ৰিক বিজুতিৰ সন্মুখীন হয়। ফলত তেওঁৰ দিল্লীলৈ উভতনি যাত্ৰাত কিছু বিলম্ব হয়। বিমানখনৰ বিজুতি সমাধান নোহোৱালৈকে প্ৰধানমন্ত্ৰীগৰাকী ঝাৰখণ্ডতেই থাকিব। ফলত তেওঁৰ গোটেই কৰ্মসূচীত বহু পৰিৱৰ্তন হৈছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ডৰ জনজাতি গৌৰৱ দিৱস উপলক্ষে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। আদিবাসী নেতা ভগৱান বিৰছা মুণ্ডাৰ অৱদানক সোঁৱৰণি কৰি অনুষ্ঠিত কৰা হৈছিল এই অনুষ্ঠান। এই অনুষ্ঠান ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰো এক অংশ আছিল। ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে 13 নৱেম্বৰত সম্পন্ন হৈ গৈছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অহা 20 নৱেম্বৰত অনুষ্ঠিত হ'ব। আজি অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ চৰকাৰক সমালোচনাত লক্ষ্য কৰি লয়। তেওঁ অভিযোগ কৰে পূৰ্বৰ চৰকাৰে আদিবাসী সম্প্ৰদায়ৰ প্ৰতি অৱহেলা কৰিছে। ইফালে গাড্ডাত আকৌ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ হেলিকপ্টাৰ 45 মিনিট বিলম্ব হয়। তেওঁৰ এনে বিলম্ব হোৱাৰ কাৰণ বিমান চলাচল নিয়ন্ত্ৰণ অনুমতিৰ সমস্যা। কংগ্ৰেছ দলে অভিযোগ কৰি কয়, উদ্দেশ্য প্ৰণোদিতভাৱে ৰাহুল গান্ধীৰ যাত্ৰা বিলম্ব কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ দেৱগড় ৰেলীক প্ৰাধান্য দিয়ে তেওঁলোকে ৰাহুল গান্ধীৰ বিমান উৰণত এইদৰে বাধা প্ৰদান কৰে। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে 2025ত ভাৰতৰ GDP বৃদ্ধিৰ হাৰ 6.8% হোৱাৰ অনুমান। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন GDP বৃদ্ধিৰ হাৰ 2024-25 বিত্তীয় বৰ্ষত 6.8% হোৱাৰ সম্ভাৱনা আছে। বিগত বছৰৰ GDP বৃদ্ধিৰ হাৰ আছিল 8.2%, অৰ্থাৎ পূৰ্বৰ বছৰতকৈ এইবাৰ GDP বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে। এই তথ্য প্ৰকাশ কৰিছে ইটি ক্ৰাইচিল ইণ্ডিয়াৰ এক প্ৰতিবেদনে। ডিজিটেল ডেস্ক। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন GDP বৃদ্ধিৰ হাৰ 2024-25 বিত্তীয় বৰ্ষত 6.8% হোৱাৰ সম্ভাৱনা আছে। বিগত বছৰৰ GDP বৃদ্ধিৰ হাৰ আছিল 8.2%, অৰ্থাৎ পূৰ্বৰ বছৰতকৈ এইবাৰ GDP বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে। এই তথ্য প্ৰকাশ কৰিছে ইটি ক্ৰাইচিল ইণ্ডিয়াৰ এক প্ৰতিবেদনে। প্ৰতিবেদনখনত কোৱা হৈছে যে ঋণৰ হাৰ অধিক হোৱাৰ লগতে ঋণ প্ৰদান নীতিৰ কাৰণে চহৰৰ চাহিদা কমিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ প্ৰভাৱ অৰ্থনীতিত পৰিছে। প্ৰতিবেদনখনত আৰু কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ ৰাজকোষৰ ঘাটি হ্ৰাস কৰাৰ প্ৰচেষ্টাৰ কাৰণে বাজেট খৰচো কম হ'ব। এই কাৰকেও GDP বৃদ্ধিত প্ৰভাৱ পেলাব। আনহাতে চলিত বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতি বিগত বছৰৰ 5.4% পৰা হ্ৰাস হৈ 4.5% হ'ব পাৰে বুলিও ধাৰণা কৰা হৈছে। খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতি পতনৰ বাবে এনে হোৱাৰ সম্ভাৱনা আছে। ইটি ক্ৰাইচিল ইণ্ডিয়াৰ এক প্ৰতিবেদনত কৃষি আৰু আন্তৰ্জাতিক পৰিস্থিতিক লৈ উদ্বেগৰ কথা উল্লেখ কৰা হৈছে। অতিৰিক্ত আৰু অকাল বৃষ্টিৰ প্ৰভাৱৰ বাবে মুদ্ৰাস্ফীতি আৰু কৃষি আয়ত
বিৰূপ প্ৰভাৱ পেলাব পাৰে বুলিও এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে। মুদ্ৰাস্ফীতি বৃদ্ধিৰ ক্ষেত্ৰতে বিশ্বজুৰি সৃষ্টি হোৱা ৰাজনৈতিক উত্তেজনাৰ ফলত সামগ্ৰী সৰবৰাহ প্ৰণালীত প্ৰভাৱ পৰিলে তেলৰ মূল্য বৃদ্ধিৰ ওপৰত বহু কথা নিৰ্ভৰ কৰিব। প্ৰতিবেদনখনত উল্লেখিত তথ্য মতে ভাৰতীয় অৰ্থনীতি 2025 চনৰ পৰা 2031 চনৰ ভিতৰত 6.7% গড় হাৰত বৃদ্ধি হ'ব পাৰে আৰু $7 ট্ৰিলিয়ন উপনীত হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে নৱেম্বৰৰ প্ৰথমাৰ্ধত ভাৰতৰ বেংকৰ জমা আৰু ঋণ বৃদ্ধি সমান্তৰাল। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ শেহতীয়া তথ্য অনুসৰি 18 অক্টোবৰত অন্তৰ পৰা দুসপ্তাহৰ ঋণ বৃদ্ধি প্ৰথমবাৰৰ বাবে জমা বৃদ্ধি অতিক্ৰম কৰিছে। 1 নৱেম্বৰত অন্তৰ পৰা দুসপ্তাহ জমা আৰু ঋণ বৃদ্ধি প্ৰায় সমান হৈছে। ডিজিটেল ডেস্ক। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ শেহতীয়া তথ্য অনুসৰি 18 অক্টোবৰত অন্তৰ পৰা দুসপ্তাহৰ ঋণ বৃদ্ধি প্ৰথমবাৰৰ বাবে জমা বৃদ্ধি অতিক্ৰম কৰিছে। 1 নৱেম্বৰত অন্তৰ পৰা দুসপ্তাহ জমা আৰু ঋণ বৃদ্ধি প্ৰায় সমান আছে। এই সময়ত ঋণ বৃদ্ধি হৈছিল 11.9% আৰু এই সময়ছোৱাত জমা বৃদ্ধি আছিল 11.83%। ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি 1 নৱেম্বৰত ঋণৰ পৰিমাণ আছিল 174.39 লাখ কোটি টকা, আনহাতে জমা ৰখা হৈছে 220.43 লাখ কোটি টকা। 18 অক্টোবৰত সমাপ্ত হোৱাৰ সময়ত জমা বৃদ্ধি 11.7%, ঋণ বৃদ্ধি 11.5% অতিক্ৰম কৰিছে। ই ঋণদাতাৰ মূলধন আৰু দায়বদ্ধতাৰ মাজত সলনি হ'ব পৰাকে সূচাইছে। 25 মাৰ্চ 2022 পৰা ঋণ বৃদ্ধি জমা বৃদ্ধিতকৈ অধিক হৈ আছে। ইয়াৰ মাজত 700 বেচিছ পইণ্টলৈকে বৃদ্ধি হৈছে। এনে সময়ত মুখ্য কাৰণ হৈছে ঋণ বৃদ্ধিৰ মন্দাৱস্থা, যাৰ ভিতৰত আছে বিনিয়োগ নকৰা ঋণ আৰু NBFCৰ বাবে